ইণ্ডিয়া আৰু জিম্বাবুৱেৰ মাজত যি ছেকেণ্ডখন T20 মেটচ হৈ আছিলে আজি ইণ্ডিয়া 100 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল আজি। ইণ্ডিয়া আজি প্ৰথম বেটিং কৰি 234 ৰান কৰিছিলে, 235 ৰানৰ টাৰ্গেট দিছিলে। বহুত ডাঙৰ এটা স্ক'ৰ দি দিলে আজি। ইণ্ডিয়াৰ বেটিং বৰ ধুনীয়া কৰে, গায়কোৱাড, ৰিংকু সিং বৰ ধুনীয়া বেটিং কৰে আজি। ইণ্ডিয়াৰ আজি বেটিং বৰ ধুনীয়া কৰে আজি। গায়কোৱাড, ৰিংকু সিং, অভিষেক শৰ্মাই বৰ ধুনীয়া বেটিং কৰে। সুমন গিলে ইমান খেলিব নোৱাৰিলে আজি, হ'লেও ঠিকে খেলিলেগৈ। ইণ্ডিয়াৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, সুমন গিলে ভাল খেলিব নোৱাৰে, 4টা বলত 2 মাৰিলে। অভিষেক শৰ্মাই মজা খেলিলে আজি, 47 বলত 100 ৰান মাৰে। গায়কোৱাডে ভালেই খেলিলে, 47 বলত 77। ৰিংকু সিঙে ভাল খেলিলে, 22টা বলত 48 ৰান কৰি খেলখন বহুত আগবঢ়াই লৈ যায়। ফলত 234 টাৰ্গেট দি দিলে আজি ইণ্ডিয়াই আজি ইমান ডাঙৰ এটা টাৰ্গেট দিয়াৰ পিছতো জিম্বাবুৱে আজি কোনো এটা প্লেয়াৰ ভাল খেলিব নোৱাৰে। 2-এটা প্লেয়াৰ ভাল খেলিলে হ'লেও খেলখন 134 কৰিব পাৰিলেগৈ। ইণ্ডিয়াৰ বলিঙৰ আগত জিম্বাবুৱেৰ প্লেয়াৰ ভাল খেলিব নোৱাৰিলে আজি। ইণ্ডিয়াৰ যদি বলিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, মুকেশ কুমাৰে 3টা উইকেট পায়, অভিষেক শৰ্মাই উইকেট নাপালে আজি। আৱেশ খানে 3টা উইকেট পায়, ৰবি বিষ্ণুৱে 2টা উইকেট পায়, ৱাশ্বিংটন সুন্দৰে 1টা উইকেট পায়। ৰিয়ান পৰাগে আজি বল দিছিলে, উইকেট নাপালে, 1 অভাৰত 5 ৰান দিয়ে। ইয়াৰ লগে লগে এখন মেটচ 2টা টিমে জিকিছে। চিৰিজটোৰ 5খন মেটচৰ ভিতৰত এখন 2টা টিমে জিকিছে খেল, আৰু 3খন মেটচ আছে চাবলগীয়া হ'ব। 3খন মেটচে যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ ছ' মাছ।